নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। অকণমান জিৰ' অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত গাছি চিঙা আছে আৰু পথাৰত যিমান মানুহে কাম কৰিছিলে সকলোকে ভাত খোৱা হ'ব। তাৰ কাৰণে সেয়া দেখালোঁ আপোনালোকক, ভাত বনাই আছে, ইফালে মাংস উতলি আছে আৰু এয়া হৈছে মাটি দালি খাৰ। আমাৰ এইফালে মাটি দালিটো বহুত বেছিকৈ খোৱা হয়, মানে পথাৰৰ মানুহক দিবৰ কাৰণে সুবিধা হয়। মাটি দালিটো ভাল পায় চবে খাই, সেইকাৰণে বেছিকৈ বনোৱা হয়। এয়া মাটি দালি খাৰ বনাই খুৰীয়ে লৰাই দিছে আৰু এয়া দেখিছে নহয় আমাৰ ধানখিনি অলপ মাৰা হৈ গ'ল আৰু অলপ পথাৰত আছে। এতিয়া আজি আনি আছে ভাইটিহঁতে। এতিয়া এইখিনি যোৱাকালি মাৰা ধানখিনি আৰু এইয়া আগত যে দেখিছে সেয়া তিল, আমাৰ তিলৰ খেতিও কৰিছিলে, সেয়া মাহঁতে মেলি থৈ দিছে আৰু ইয়াত অকণমানি জিও আমাৰ ৰান্ধনি ডাঙৰ খুৰী। আৰু এয়া হৈছে আমাৰ ঘৰ। এইফালে এইটো ভঁৰাল ঘৰ বনাই আছে, এইফালে গোসাঁই ঘৰ, তাৰ কাষতে এইটো দেউতাহঁতে বাইক থয় আৰু এয়া মা পাপা থকা ঘৰ। সিমানেই আৰু যেনে তেনে আছোঁ আৰু খাই বৈ জীয়াই। ইফালে অকণমানি জিও টিকু টিকু চলি আছে তাই পুৰা। আৰু এইটো চাওক আমাৰ পুখুৰী, বহুত ডাঙৰ ডাঙৰ মাছ আছে দেই ইয়াতে। ডাঙৰ হয় পুখুৰীটো আৰু দও বহুত আৰু মাছো বহুত বেছিকৈ আছে। নমস্কাৰ দি দিয়ক। এজনী মোৰ মা দেই, মানে মোৰ শাহু মা হয় দেই। অকণমান লাজ কৰে আৰু মায়ে। আৰু এইফালে ভাইটিহঁতে খুৰাহঁতে ধান আনিছে ম'হৰ গাড়ীত। ভাইটিহঁতে সেয়া নমাইছে, ধান নমাই আছে। মই অকণমান দেখাই দিলোঁ আৰু এইখিনিতে আছিলোঁ যে অকণমান ক্লিপটো লৈ দেখাই দিলোঁ আপোনালোককো। আমাৰ ফালে পথাৰত যিকেইগৰাকী মহিলাই বা পুৰুষে ধান কাটি থাকে তেওঁলোকক গাছি চিঙাৰ দিনা, মানে শেষ হোৱাৰ দিনা এনেকৈ ধূপ ধূনাৰে সেৱা কৰি ঘৰৰ ভিতৰলৈ আগুৱাই লৈ অহা হয়। আপোনালোকৰ ফালে আনেনে ক'বচোন দেই। হৈ আছে নাই? 2 মিনিট হৈছেহে। ইমান দেৰিকৈ হৈছে না? কিবা লাগিছে আৰু এয়া মানুহকেইগৰাকীক ঘৰলৈ আনি ভাত দি থকা সময়ত আৰু মই বাৰু অকণমান এনেই দিছিলোঁ আৰু মাহঁতে বেছিকৈ লাগি ভাগি কৰিছে, মই অকণমান এনেই কৰিছিলোঁ আৰু চাই থাককচোন আপোনালোকে। হিচাপ ল'ব আৰু বেছি আৰু তাক ভালকৈ উঠা। আজি 3গৰাকী থাকিলোঁ। নমস্কাৰ দি দিয়ক। নমস্কাৰ। আজি 3গৰাকী থাকিলোঁ, বেলেগ ভকতে খাইছে, মই আহি পাইছোঁহে পথাৰৰ পৰা। আৰু সকলোৱে খাই কৰি লৈ এয়া বিহু নাচিলে চাওকচোন আপোনালোকে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।